हेलो फ्रेंड्स, अपनी देखिए आसाम इंडिया टेक्नोलॉजी যদি আপনি এই চ্যানেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব বাটনত ক্লিক কৰি সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বাটনটো ক্লিক কৰি ল'ব। কিয়নো যদি আপুনি ঘণ্টা বাটনটো ক্লিক নকৰে তেনেহ'লে মই দিয়া নতুন ভিডিঅ' দিয়া মই নটিফিকেশ্যনবিলাক আপোনাৰ ওচৰত নাযাব। এইকাৰণে ঘণ্টা বাটনটো ক্লিক কৰি ল'ব। চব ভিডিঅ'টো এতিয়া মই আজি দেখুৱাম ভিডিঅ'টোত ফেচবুকৰ একাউণ্ট কেনেকৈ খুলিব আৰু ইয়াত আপুনি কেনেকৈ পষ্টিংবিলাক এই ফটোবিলাক নিজৰ মোবাইলৰ নাম্বাৰবিলাক কেনেকৈ চেঞ্জ কৰিব পাৰে এইটোৰ বিষয়ে আজি দেখুৱাম। চ' ষ্টাৰ্ট। মই দেখাইছোঁ মই লাইটটো ফাৰ্ষ্ট ফেচবুকত দেখিব পাৰে মই লাইটটো দেখাইছোঁ। চেনেলত ক্লিক কৰিলে আপুনি নিজৰ নামটো চেঞ্জ কৰিব পাৰিব। মই সোণাচংচী মোবাইল নাম্বাৰ এইবিলাক নামটো চেঞ্জ কৰিব পাৰিব আপুনি। মই চেঞ্জ কৰিছোঁ। মোবাইল নাম্বাৰটো আপুনি ইয়াৰ পৰা এডিট কৰিব পাৰে, ৰিমুভ কৰি দিব পাৰে মোবাইল নাম্বাৰটো। ইয়াত আপুনি বেলেগ নাম্বাৰ চেঞ্জ কৰিব পাৰে। এইটো ক্লিক নাম্বাৰ দি আপুনি আৰু দেখাইছোঁ আপোনাক। ইয়াৰ লাষ্টটো এপছ লাষ্টৰ আগত দেখি আছে এপছ, ইয়াত আপুনি ক্লিক কৰিব। এপছত ক্লিক কৰিলে ইয়াত দেখাব ইয়াত অন থাকে। এই লাষ্টটো অল্ড ভাৰ্চিয়ন অফ ফেচবুক অফ মোবাইল ফ্ৰেণ্ডছ, ইয়াত আপুনি দেখি পাব মোবাইল নাম্বাৰটো। আপুনি যেতিয়া মোবাইল নাম্বাৰত ফেচবুকত দিছে এই নম্বৰটো আপুনি পাব্লিকত দেখাব পাৰে, ফ্ৰেণ্ডছত দেখাব পাৰে। মই ফ্ৰেণ্ডছত বনাই থৈছোঁ। মোৰ যিবিলাক ফ্ৰেণ্ডছ আছে এইবিলাকেহে দেখা পাব মোৰ মোবাইল নাম্বাৰটো, আৰু বেলেগে দেখা নাপায়। তো আপুনি যদি পাব্লিক দি থওঁ সকলোৱে দেখা পাব, আৰু ফ্ৰেণ্ডছ দিলে ফ্ৰেণ্ডছত দেখা পাব। আৰু দেখাইছোঁ ইয়াত আপুনি টেক্সট মেছেজ, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰিলে লিখিব টেক্সট মেছেজটো। ইয়াত আপুনি মেছেজবিলাক লিখিলে আৰু পাব্লিক পষ্টিং ইয়াত মাৰিব আপুনি। পাব্লিক পষ্টিং দেখিছে কমেণ্টবিলাক পাব্লিক পষ্টিং। এইটো আপুনি পষ্টিংবিলাক কাক কাক দিব খোজে এইবিলাক দি আছে পাব্লিক পষ্টিং, ফ্ৰেণ্ডছ পষ্টিং এইবিলাক আপুনি দিব পাৰে। প্ৰফাইল পিকচাৰটো আপোনাৰ যেতিয়া প্ৰফাইল পিকচাৰ দিয়ে এইটো আপুনি পাব্লিকক দেখাব খোজা, ফ্ৰেণ্ডছত হ'লে ফ্ৰেণ্ডছক দিলে হ'ল, আৰু ফ্ৰেণ্ডছ খালি এইটো মই পাব্লিকক দি থৈছোঁ। কমেণ্টটো পাব্লিক দি থৈছোঁ। এইটো আপুনি যদি ফ্ৰেণ্ডছত দি থোৱা ফ্ৰেণ্ডছে খালি দেখা পাব আপোনাৰ ফটোবিলাক প্ৰফাইলৰ পিকচাৰটা। চ' আৰু দেখাইছোঁ ইয়াত আপুনি চিকিউৰিটি এণ্ড লগত যাব। চিকিউৰিটি এণ্ড লগত গ'লে আপুনি দেখি পাব আপুনি কি মোবাইল ইউজ কৰা। মই চামচুং জেড গেলাক্সি জেটো এইটো মই এইটো আপুনি কোন ঠাইত আছে গুৱাহাটী আছে ইণ্ডিয়াত, মই ইয়াত আছোঁ। এইটো আপুনি দেখি পাব কি মোবাইলে চালা আপুনি ফেচবুক। এইটো আপুনি এইটো ডিটেইলছ বুলি আপোনাৰ ইয়াত গৈ থাকে আৰু চব দেখাইছোঁ। ইয়াত দেখাইছে ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰিলে আপুনি ইয়াত দেখা পাব ইয়াত দেখাব এনেকুৱা পেজ আহিব। ইয়াৰ ওপৰত মানে হু কেন চি ইউ ফোনটোৰ পষ্ট, ইয়াত আপুনি ক্লিক কৰিব। পাব্লিক ফ্ৰেণ্ডছত বনাই থব পৰা মই পাব্লিকক দি থৈছোঁ। আৰু হু কেন চি ফ্ৰেণ্ড লিষ্টটো মই পাব্লিক দি থৈছোঁ। আৰু বাৰ্থডেবিলাক আপুনি ডেট অফ বাৰ্থডেবিলাক মোৰ বাৰ্থডেবিলাক ফ্ৰেণ্ডছে দেখাব খালি, পাব্লিকে দেখা নাপায়। ফ্ৰেণ্ডছে দেখাব মোৰ বাৰ্থডে কোনদিনা হয়। আৰু কানেক্ট ইনফৰমেশ্যন ইয়াত আপুনি কানেক্ট নাম্বাৰটো খালি ফ্ৰেণ্ডছে দেখাব পাব। ইয়াত দেখাইছে আৰু ইয়াত এড্ৰেছ দিব পৰা, ফ্ৰেণ্ডছক খালি দেখাব এড্ৰেছখন দিলে। ইয়াত আপুনি পষ্টিংবিলাক যে লিমিট দ্য অডিয়েন্স অফ পোষ্ট ইউ হেভ শ্বেয়াৰ উইথ ফ্ৰেণ্ডছ অৰ পাব্লিক। ইয়াত আপুনি লিমিট কিমান লিমিটত দিয়ে মানে ফটোবিলাক পষ্টিংবিলাক অল ইয়াত আপুনি কিমান দিয়ে এইটো কনফাৰ্ম মান দিলে হৈ যাব। আৰু হু কেন ৰিকুৱেষ্টবিলাক আপুনি কাক দিব খোজে। আপুনি যদি EVN দি থোৱা তেনেহ'লে সকলোৱে আপোনাৰ ফ্ৰেণ্ডছ বনাব পাৰে। আপুনি যদি ফ্ৰেণ্ডছক দি থোৱা তেনেহ'লে আপুনি যেতিয়া ফ্ৰেণ্ডছ বনাইছে অল ফ্ৰেণ্ডছবিলাকে তোমাক ফ্ৰেণ্ডছ কৰিব ৰিকুৱেষ্ট পঠাব পাৰে, আৰু বেলেগে নাপাৰে ফ্ৰেণ্ডছ পঠাব। সেইকাৰণে এইটো মই দি দিছোঁ EVN ফ্ৰেণ্ডছ দি থোৱা হয়, মই EVNত দি থৈছোঁ। এইটো হু কেন লক ইউ আপ ইউজ দ্য পিপুল নাম্বাৰ ইউ প্ৰভিড। ইয়াত আপুনি মানে এই কৰিব খোজে এইটো দেখাই আছে ফ্ৰেণ্ডছ যে EVN ফ্ৰেণ্ডছ এইবিলাক আপুনি যিকোনো দি মই ফ্ৰেণ্ডছত দিছোঁ। আপুনি যদি ইয়াত দি থোৱা তেনেহ'লে আপোনাৰ মোবাইল নাম্বাৰটো দেখা নাপাব। এইটো মানে প্ৰফাইল পিকচাৰ এলো শ্বেয়াৰ উইনছ অফ ফেচবুক টু লিংক অফ ইয়ৰ প্ৰফাইল। এইটো যদি আপুনি অফ কৰি থোৱা তেনেহ'লে আপোনাৰ প্ৰফাইলটো নাযাব। এইটো দি ছেভ কৰি দিব, তাৰপিছত প্ৰফাইলটো আপুনি হৈ যায়। য়েছ হৈছে।
চ' ভিডিঅ'টো যদি আপুনি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু যদি কোনো প্ৰব্লেম থাকে কমেণ্ট বক্সত কমেণ্ট জনাব আৰু শ্বেয়াৰ কৰিবলৈ কোনোবা বন্ধুসকলে একেবাৰে